বিসমিল্লাহির রহমানির রহিম। বন্ধুসকল, আজি আমি আলোচনা কৰিম মালৰ ওপৰত বছৰ অতিক্ৰমৰ অৰ্থ কি। বহুতে বহু ধৰণৰ চিন্তা কৰে যে আমি ইমানখিনি মালৰ মালিক হলো, এতিয়া আমাৰ মাল ইমানখিনি হৈছে, ইয়াৰ ওপৰত জাকাত হ'বনে নাই। বহুতে জাকাতৰ সময়সীমা নিৰ্ধাৰিত বুজিব পৰা নাই, বুজিব নোৱাৰে, গম নাপায় আৰু লাজৰ কাৰণে আনক নুসুধে। বিভিন্ন সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে আমি ভাবিলোঁ যে আপোনালোকক উদ্দেশ্য কৰি আমি এই বিষয়ৰ কিছু মাছলা আপোনালোকৰ সন্মুখত দাঙি ধৰোঁ। আপোনালোকে নিশ্চয়কৈ মনোযোগেৰে শুনিব আৰু ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু নতুন আহিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ভাল লাগিলে আনক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰাৰ লগে লগে সেই মানুহজনে হয়তো আপোনাৰ এই একটা শ্বেয়াৰৰ কাৰণে তেওঁ এই ভিডিঅ'টো পাই হয়তো তেওঁ এটা ডাঙৰ ফৰজ আদায় কৰাৰ সমভাগী হ'ব। গতিকে আপোনালোকলৈ অনুৰোধ থাকিল যে আপোনালোকে নিশ্চয়কৈ আমাৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। মালৰ ওপৰত বছৰ অতিক্ৰমৰ অৰ্থ হ'ল যেনে চাহেবে নেচাব ব্যক্তিৰ ওপৰত সেই সময়ত জাকাত ফৰজ হ'ব যেতিয়া সেই মালৰ ওপৰত 1 বছৰ অতিক্ৰম কৰিব। বছৰ অতিক্ৰম কৰাৰ ক্ষেত্ৰত চন্দ্ৰমাহৰ বছৰ অৰ্থাৎ ইছলামী কেলেণ্ডাৰী নিৰ্ভৰযোগ্য হ'ব। যদি সেই মালৰ ওপৰত বছৰ অতিক্ৰম কৰা নাই তেন্তে জাকাত ফৰজ নহয়। যেনে 1 মুহৰমত কোনোবাৰ ওচৰত নেচাব পৰিমাণ মাল মজুদ আছে, কিন্তু বছৰ পূৰ্ণ হোৱাৰ আগতেই সেই মাল খৰচ হৈ গ'ল, তেন্তে তাৰ ওপৰত জাকাত ৱাজিব নহয়। যেনিবা সিদিনাখন কোনো মানুহৰ নেচাবৰ মালিক হৈছে, এবছৰৰ পিছত সেইদিনাখন জাকাত ফৰজ হ'ব। চাহেবে নেচাব হোৱাৰ বাবে বছৰৰ প্ৰথম আৰু বছৰৰ শেষ ধৰ্তব্য হ'ব, মাজৰ সময়খিনি ধৰ্তব্য নহয়। যেনে কোনোবাৰ ওচৰত মহৰমৰ 1 তাৰিখত 52.5 তোলা ৰূপৰ মূল্য সমপৰিমাণ ব্যৱসায়ৰ মাল নাইবা নগদ টকা আছে আৰু ছফৰ মাহত 2 তোলা পৰিমাণ কম হৈ গ'ল আৰু 3 মাহত আৰু অধিক কম হৈ গ'ল, কিন্তু পিছৰ বছৰ প্ৰথম মহৰমত আকৌ 52.5 তোলা ৰূপ সমপৰিমাণ নাইবা তাতকৈ বেছি মাল আছে, তেন্তে তাৰ ওপৰত জাকাত ফৰজ হ'ব। বছৰৰ মাজত মাল কম হোৱা বাবে জাকাত মাফ নহয়, জাকাত দিবই লাগিব। 3 নম্বৰ হ'ল বছৰৰ আৰম্ভণিতে নেচাব পৰিমাণ যিমানখিনি মাল আছিল সেইখিনি কম বেছি হৈ থাকিব, সেইখিনি ধৰ্তব্য নহয়। এতেকে বছৰৰ শেষত যিমানখিনি মাল থাকিব তাৰ ওপৰতে জাকাত ফৰজ হ'ব। কেৱল নেচাব পৰিমাণ মালৰ ওপৰত বছৰ অতিক্ৰম কৰা জৰুৰী, তাৰ ওপৰত যিমানখিনি বেছি থাকিব সেইখিনিৰ ওপৰত বছৰ অতিক্ৰম কৰা জৰুৰী নহয়, বৰং তাক মূলধনৰ আওতাধীনত ধৰি লৈ আটাইখিনি মালৰ ওপৰত বছৰ অতিক্ৰম কৰা বুলি গণ্য কৰা হ'ব।